মৰ্নিং ফ্ৰেণ্ডছ মই আকৌ আহি গ'লোঁ মোৰ নতুন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই অলপ আগত উঠিলোঁ, মুখ হাত ধুই আহি অলপ মোবাইল চালোঁ, মানে হোৱাটছএপত কোনে কোনে মেছেজ দি থৈছে, ফেচবুকৰ নটিফিকেশ্যন চালোঁ, এইবিলাক চালোঁ মেলিলোঁ। তাৰপিছত মনত পৰিলে মোৰ ভাগৰ প্ৰেক্টিকেল কৰিব বাকী আছে, মানে থিয়ৰী লিখিব বাকী আছে। তো থিয়ৰীখিনি মই এতিয়া লিখি আছোঁ। তাৰপিছত আকৌ ভাবিলোঁ যে ইউটিউবতো ভিডিঅ' আপলোড দিয়া নাই, মই পৰহি দিনাখনেই দিয়া লাষ্ট, তাৰপিছত দিয়া নাই। তো ভাবিলোঁ আজি ভিডিঅ' এটা আপলোড কৰি দিওঁ, যিহেতু মোৰ এইটো চেনেলটো নতুন আৰু ইমানকৈ ভিডিঅ' দিবলৈও বেয়া লাগে মোৰ, মানে নতুন হৈ আছে ন মোৰ চেনেলটো। তো সেইটো কাৰণে মই এতিয়া লিখি লওঁ দেই। মোৰ এতিয়া প্ৰেক্টিকেল লিখি হৈ গ'ল। এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ। প্ৰেক্টিকেল লিখি হৈ গ'ল। একো ভাবিয়ে নাপাওঁ কি ভিডিঅ' দিম কি ভিডিঅ' নিদিম। বহুত দিন ফুৰিবলৈও যোৱা নাই, কি কৰোঁ কি নকৰোঁ, ঘৰতে সোমাই বহুত ব'ৰ হৈ গৈছোঁ। আপোনালোকক এটা বস্তু দেখাম ৰ'ব। এইবোৰ আমাৰ ঘৰত থকা কিছুমান ফুলবিলাকৰ নাম মই ইমান বৰ বেছি ভালকৈ নাজানো। এইখিনি মই ৰোৱা নহয়, একচুৱেলি মোৰ মায়ে ৰোৱা। কেতিয়াবা ফুলি থাকে, বহুত ভাল লাগে চাই। এইবিলাক আপোনালোকক দেখাই আছোঁ আৰু কি আছে। বহুত ধুনীয়া ফুল ফুলিছে এইবিলাক। মোৰ মায়ে এইবিলাক ইয়াত আপোনাৰ দিছে, কোকোপিট আৰু কেঁচুসাৰ দি থৈছে। পুলিবিলাক বহুত ধুনীয়াকৈ বাঢ়ি গৈছে। এই ফুলবিলাকৰ নাম মই নাজানো ইমান বৰ বেছি ভালকৈ। এইবিলাক খুব ভাল লাগে দেখি ফুলবিলাক। ৰাতিপুৱা সময়ত আগফালে ওলাই আহিলে ফুলি থকা দেখিলে মনটো বহুত ভাল লাগি যায়। বহুত দিন হ'ল আমি ক'তো ফুৰিবলৈ যোৱা নাই, ঘৰত থাকি একদম আমনি লাগি গৈছে। আৰু মোবাইলটো ইমানকৈ চাই থাকিবলৈও চকুবিলাক ইমান মানে টানি ধৰে ন, ইমান বিষায়। ৰাতিপুৱা চকুকেইটা মেলিলে মানে পূৰা মানে জ্বলে চকুকেইটা। ইমানেই মানে জিনা হাৰাম হৈ গৈছে লকডাউনৰ পৰা। কলেজো যাব পৰা নাই, মানে এনি টাইম মোবাইলতে বিজি থকা হৈছে। মানে একো কৰিবলৈ একো নাই ন কৰিবলৈ, তো সেইটো কাৰণে এনি টাইম মোবাইলতে বিজি হৈ থকা হৈছে। কালি চাইছিলোঁ এজবা ফুলজোপাত বহুত কলি মেলি আছিলে। ৰাতিপুৱা আহি চালোহি, ইমান ধুনীয়া ফুলপাহ ফুলি আছে, দেখি মনটো ভৰি গ'ল। ইমান ধুনীয়া ফুলিছে। এইফালে মায়ে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে, এইফালে জাতিলাও আৰু কঁঠাল গুটি, মোৰ বহুত ভাল লাগে খাই। এইফালে মাছ ফ্ৰাই কৰি আছে মায়ে। বহুত তেল ওলাইছে মাছটোৰ পৰা, ৰৌ মাছ হয়। মই অলপ লৰাই দিওঁ মাছ কেইপিচ। আমি 4টা মানুহ, 4 পিচ ভাজিছে মায়ে। আকৌ এইফালে ভাত পাতি থোৱা আছে। খানা পিনা হৈ গ'ল, এতিয়া অলপ জিৰণি লওঁগৈ। গোটেই দিনটো মোবাইল টিপি আমনি লাগিছে। এতিয়া অলপ জিৰণি লওঁগৈ, অলপ শুওঁগৈ, টোপনি যাওঁ। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, বাই বাই। ভালকৈ থাকক, সুস্থ থাকক।